এভৰিৱান, আজি মেগী ৰেচিপি এটা বনাওঁ বুলি ভাবিলোঁ। আৰু এয়া পিঁয়াজ, জলকীয়া, এয়া বিলাহী, ফ্ৰেঞ্চবিন আৰু এইটো হৈছে মেগী। মোৰ ষ্টাইলত মেগী বনাম বুলি ভাবিছোঁ, তাকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাব, একদম স্কিপ নকৰিব দেই। প্ৰথমতে গেছটো জ্বলাই ল'লোঁ, তাৰপিছত অলপমান তেল দি দিলোঁ। এয়া প্ৰথমতে পিঁয়াজটো দি লওঁ। অকণমান পিঁয়াজটো ৰঙচুৱা হৈ লওক, তাৰপিছত জলকীয়াটো দি দিম। বিলাহীখিনি আৰু মই অকণমান হালধি দি দিছোঁ কালাৰটোৰ কাৰণে। এইকণ ৰেকৰ্ড কৰিবলৈ পাহৰিছিলোঁ। ফ্ৰেঞ্চবিনখিনি অকণমান ভাজি ল'ম, তাৰপিছত মছলাটো এড কৰিম। নিমখ অকণ দি এচামুচ নিমখ দি দিলোঁ। এতিয়া অকণমান ভাজি ৰঙচুৱা হৈ ল'ম, এইখিনি ভাজি লৈ অলপ মছলা দি দিছোঁ, মেগী মছলাটো। মেগী অনুসাৰি মছলা দিছোঁ আৰু বেছি হ'ব নেকি লাগি মছলাটো হ'লে ভাল লাগে খাই। ধুনীয়া গোন্ধ ওলাইছে। এয়া আন্টিয়ে মই মেগী বনাই আছোঁ, ধুনীয়া লাগিছে। দিয়া খায়ো ভাল লাগিব, বৰ ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা লাগে চাব। এতিয়া মেগীটো দি দিওঁ। মেগীখিনি অলপমান ভাজি লওঁ চব্জিটোৰ লগত। এতিয়া ইয়াতে গৰম পানী অলপমান দি দিম। এইটো ষ্টাইলত খাই চাবচোন, বহুত ধুনীয়া লাগে। মই আগতে ট্ৰাই কৰি চাইছোঁ আৰু এইটো মোৰ ষ্টাইলত বনাইছোঁ। আপোনালোকেও বনাই পেলাই কমেণ্ট কৰিব কেনেকুৱা লাগে খাই পেলাই। এতিয়া আমি গৰম পানী অলপমান দি দিছোঁ।
এতিয়া 7 মিনিটমানৰ কাৰণে ঢাকনখন দি দিম। তাৰপিছত মেগী ৰেডি হৈ যাব। এয়া চাওক আমাৰ মেগী। ধুনীয়া লাগিব খাই, টেষ্টি হ'ব। এয়া আমাৰ মেগী ৰেডি হৈ গৈছে। এই ডাঙৰটো 7 মিনিটমান গৰম কৰিলে পানী দিয়াৰ পিছত 7 মিনিটমান ৰখালেই হৈ যায়। এতিয়া মোৰ 7 মিনিটমান হৈ গৈছে আৰু মেগী ৰেডি হৈ গৈছে। এতিয়া আমাৰ মেগী খাবলৈ পৰা হৈ গ'ল আৰু এই মেগী বাহিৰলৈ এতিয়া খাম আৰু আপোনালোকে এনেকৈ বনাই খাই চাবচোন, বহুত টেষ্টি।